দেৱালী তো আজি কি কওঁ আজিতো ক'ৰবাত বম ফটকা অনা হোৱাই নাই, কাইলৈহে আনিম চাগে বম ফটকা। এতিয়া ঘপককে ৰবিনলৈকে ফোন এটা কৰি চাওঁ। ক'ত গ'ল ৰবিনৰ নাম্বাৰটো ক'ত গ'ল? এইটো পাই গ'লো। হেল্ল' ৰবিন, ক'ত আছ? পটককে কেবখনৰ ওচৰলৈ আহিবিচোন, বম ফটকা কিনাৰ কথা পাতিব লাগে। মই গৈছোঁ ৰ, অকণমান দেৰি ৰখি দে, মই গৈ আছোঁ। মই আহিতে ৰখি আছোঁ, আহি থাক তই। গৈছোঁ, হ'ব। হ'ব তই আহ দেই, সোনকালে আহ, খালি বেছি দেৰি নকৰিবি। গৈছোঁ। সি আহিব এতিয়া, তাৰ লগতে পাতিব লাগিব বম ফটকা ক'ত কিনা হয়। এবাৰ ক'ত কিনো জানো বম ফটকাও ফুটালে বাৰু পইচা পৰি নাযায়। সি আহকচোন বাৰু, তাৰ লগত পাতিব লাগিব। আহিলি তই, তই বম ফটকা কিনিছ নে নাই কিনা তাকে বোলো সুধোচোন, ইয়াক মাতি পেলাই বম ফটকা কিনিছে নে নাই কিনা। বম কিনাৰ কথা কৈছ, হাতত নাই টকা পইচা, আকৌ তই কৈছ আকাশৰ কথা। কথাও তই কিছুমান কৰ আকৌ দেই। মনতো বহুত আছে ডাঙৰ ডাঙৰ বন্দুক কিনিবলৈ, বম কিনিবলৈ, চৰি দেই বম কিনিবলৈ। মই মানে পূজা লাগি আছে গা এটা, পূজাৰ কথাটো যোৱাই নাই, সেইটো কাৰণে বন্দুক আহি গৈছে। মানে মনত বহুত ডাঙৰ ডাঙৰ বম কিনিবলৈ মন, আশা মানে, কিন্তু জেপতহে পইচা কি কবি আৰু, বৰ দিগদাৰ হৈছে দেই এইকেইদিন আৰু। হয় নেকি, তোৰ হাতত পইচা নাই নেকি? আৰু পূজাৰ কথাটো পাহৰাই নাই মানে। হ'ব বাৰু, তই এতিয়া বম ক'ত কিনিব পাৰি কবিচোন বাৰু, মই কিনিব লাগিব দুটামান, নহ'লে কি হ'ব আৰু গোটেইখন উকা হ'ব, চাকি তাকি জ্বলাব লাগিব। পিছে কম দামত বমটো ক'ত পায় বাৰু? কম দামীহে ভাল হ'ব, নহ'লে দামী কিনিলে জেপত পইচা মোৰো নাই বেছি, একেই আৰু। এই তিনিআলিতে পাবি, কম দামীও পাবি দামীও পাবি, মুঠতে যোনটো লাগে আৰু। তিনিআলি দোকান এখন আছে, সেইখনত চব পায়, কম দামী চব পায়। হয় নেকি, তেতিয়া তিনিআলিলৈকে যাব লাগিব অকণমান লাহে লাহে। মোক তই কিনি দিবি আৰু দুটামান, মোৰ নহ'লে পইচা নাই, মই তোক বাৰু পিছতকৈ পইচাটো দি দিম। হ'ব কিনি দিম, কেলৈ নিকিনিম, তই পিছতকৈ পইচা নিদিলেও হ'ব বাৰু, তেওঁ বোলো দুটকামান দিবি আৰু, নহ'লে আৰু মোৰ কি হ'ব আৰু। তোৰ এটা কথা গম পাৱ নাই, আজিকালি বৰ ৰকম বন্দুক ওলাইছে। পূজাৰ কথা যোৱাই নাই, দেখিছ নাই বাৰু? বৰ ৰকম বম ওলাইছে নহয়, গম পাইছ নাই? এটা বম ওলাইছে, ওপৰৰ পৰা এৰি দিব লাগে, পকাত পৰি গ'লে থাপ কৰে, ভিতৰত শিলগুটি এটা ওলাই, কাগজে বন্ধা আছে। বেলেগ চিষ্টেমত দেই, সেইটো কেনেকৈ বনাইছে জানো, বৈজ্ঞানিকেহে জানিব আৰু, বনোৱা মাথা কিন্তু ঠিক আছে দেই। তই দে কথা কিছুমান কৰা দে, বন্ধুকৰ কথাটো মনৰ পৰা যোৱাই নাই নে? পিছে সেইটো বমটো ক'ত দেখিলি বাৰু? সেই বমটো কিন্তু ভাল বনাইছে দেই, একদম পুৰা। কি কৈছিলি তই? শিলগুটি আছে ভিতৰত আৰু বাহিৰত কাগজ। খাৰ দিছে চাগে অলপমান, তেওঁ বোলে একদম মজা বনাইছে তেনেহ'লে বস্তুটো বাৰু। হ'ব, এতিয়া মই বাৰু বন্ধুকৰ কথাটো এৰিলোঁ, তহঁতৰ ঘৰত দেৱালী কেনেকুৱা চিষ্টেমত এতিয়া পাতিবি, সেইটো কথা কচোন বাৰু। বাৰী পৰাই কলপুলি দুটা আনি পেলাই জগনাৰ মুখত আনিম, তাত বাঁহ ভৰাই দিম ফালি, তাৰপিছত চাকি জ্বলাই পেলাই মানে তেল আধা আনি মানে যেন তেনে আৰু পাতিব লাগিব আৰু। জপনাৰ মুখত আহিবি, ক'ত ওলোমাবি হা, সেইটো তই ক'ত ওলোমাবি? আহিবি হা, তাৰ কথা এখন পুতিম বুলি ক। হয় ঠিকেই, মই ক'ত আহিম বাৰু, মই কথা কৈ পুতিব লাগিব, ঠিকেই কৈছ তই। পিছে তহঁতৰ ঘৰত কেনেকৈ পাতিবি? আমাৰ ঘৰতো একেই, তহঁতৰ নিচিনাকৈ কলপুলি দুটা ৰুব লাগিব মুখত, তাৰপিছত তই যেনেকৈ ক'লি মানে তেনেকৈ পাতিম আৰু। পইচা কম খৰচ, খালি তই আধা লিটাৰ তেল আনিম কৈছ, মই এপোৱা আনিম 200 গ্ৰামতো। হয় নেকি? এই কেবখনৰ ভিতৰত বহি লওঁগৈ ব'ল। আমি অকৰা অথনিৰ পৰা বাহিৰত থিয় হৈ পেলাই কথা পাতি আছোঁ, ভিতৰত বহি লওঁগৈ ব'ল। বন্ধু বান্ধৱীসকল, আপোনালোকলৈ মোৰ ফালৰ পৰা দেৱালীৰ বহুত শুভেচ্ছা জনালোঁ। আপোনালোকৰ জীৱনটো যেন দেৱালীৰ চাকি জ্বলা দি উজ্জ্বলি উঠক। হেপ্পী দেৱালী। মোৰ ফালৰ পৰা দেৱালীৰ শুভেচ্ছা থাকিল আপোনালোকলৈ, হেপ্পী দেৱালী। এতিয়া ভিতৰলৈ নাযাওঁ, নহ'লে কেফৰ ভিতৰলৈ বহুত দেৰি হৈ গ'ল। এতিয়া হ'ব দে, এতিয়া আজিলৈ তই ঘৰলৈ যাম, ময়ো ঘৰলৈ যাওঁ, হ'ব দে আৰু। ভিতৰলৈ গ'লে আকৌ বহুত দেৰি হৈ যাবগৈ দেই, হ'ব। হ'ব, এতিয়া ভিতৰলৈ নাযাওঁ বাৰু, হ'ব। আকৌ কামো আছেগৈ নহয়, কাইলৈ দেৱালী পালেহি আৰু, আজি এইবোৰ যি চব যোগাৰবোৰ কৰি লওঁ। হ'ব, যা দেই, ময়ো যাওঁ। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানে আছিল। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল অপশ্যনত ক্লিক কৰি দিব, আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকলৈ আনি থাকিম। ইয়াতছেও ভাল ভিডিঅ' আনিবলৈ মই আপোনালোকলৈ চেষ্টা কৰিম। তো ধন্যবাদ, আজিলৈ বাই বাই।